ইহঁত দুজন হ'ল পল আৰু বাবলু, নন ষ্টপ ফান কৰি ভাল পোৱা ল'ৰা আৰু ফ্ৰী মাইণ্ডৰ ল'ৰা। ছোৱালী বুলি ক'লেই মন বলীয়া হৈ যোৱা এই দুজন হ'ল জ্যোতিষ আৰু অৰুণ। নিহা আৰু প্ৰীতি, ইহঁত দুজনী হ'ল আৰোহীৰ খাছ বান্ধৱী। এয়া মোবাইলটোকে চাই আছো। শিৱকণ্ডে কালি খাই দিলি সন্ধিয়া খাবি। এই চাচোন, এই ল'ৰাটোক চিনি পাওঁ নেকি? চাওঁ নকওঁ নকওঁ। এইবিলাক বাদ দিছোঁ নি, বহুত দিন হ'ল বে খানা এটা খাব লাগিছিলে। জানো ছোৱালী ভালপোৱা এটা পবিত্ৰ শব্দ, কিন্তু কিছুমান মানুহে তাক কিয় বিচাৰে? আহকচোন আমি চাওঁ বিকিৰ লগত কি ঘটিছিল। কি চাই আছা? যা ঐ পাৰ্টি এটা দে, এই নম্বৰটো পাই গ'লো। কি? ফাল্টু পালি দে, তই গম পাইছ। হ'ব, তই হোৱাটছআপত দি দেচোন মোক। তই তোৰ মনৰ কথাটো কৈ দে। তই দেখোন মোৰ কথা জানো, মই পালো আৰু কিবা। তই খালি তোৰ মনৰ কথাটো কৈ দে। মই হ'ব দে মই হোৱাটছআপত দিছোঁ দে। হ'ব দে, অঁ ঠিক আছে দে। সময় নাই, তাই কাটিয়ে দিলে। वैसे वाला लव, इश्क वाला लव।
হেল্ল' হেল্ল' তই অথনি বজাত ফোন মাৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই কিয়? এই তই ইমান কিয় ফোন মাৰিছ? 4টা বাজিছে। নহয় মানে আজি যে যোৱা কথা আছিলে। হ'ব দে ৰ। ঠিক আছে, মই তোক কৈ থৈ দিছোঁ। ঠিক আছে, হ'ব দে। মই ওলাম। এটি এটিকৈ সাঁচিছো সপোন, তুমি আৰু মই নহ'লে আপোন। এটি এটিকৈ সাঁচিছো সপোন, তুমি আৰু মই নহ'লে আপোন। যুগে যুগে ৰম জনম জনম, দুবাহুতে লৈ মৰম মৰম, কলিজাৰে ৰঙাখিনি। অঁ কোৱাচোন। এই তোমাৰ লগৰ বা আৰুহি অহা নাই নেকি? অঁ নাজানো নহয়, আজি আহিম বুলি কৈছিলে তো তাই, কিয় নাহিল বা? জানো মোকতো আহিম বুলি কৈছিলে। ৰাতি সুধিব লাগিব তেতিয়াহ'লে। যাওঁ বৌ। কিয় বাৰু তাই আজি নাহিলে? কালিতো আহিম বুলি কৈছিলে। তাই কিবা হ'ল নেকি বাৰু? নে মোকে কিবা বেয়া পালে? অঁ কোৱা। সেই ঘপককৈ ক'লে তাই তাৰ মনটো যে ভাল হৈ পৰিল। কিন্তু কলটো ৰিচিভ কৰাৰ পাছতেই তাৰ সেই মুখখন যে চামৰি পৰিল। কলত কোন আছিল? কলত কোন আছিল বাৰু? আৰু কি কৈছিল? তাকে জানিবৰ বাবে আমি ৰৈ আছোঁ চাবলৈ। প্ৰত্যাশা